নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰ উৰণীয়া মন চেনেলৰ পৰা মই সবিতাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আহকচোন আজি ভিডিঅ'ৰ মাজলৈ যাওঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, অকণমান ব্যস্ত হৈ আছিলোঁ। মইনো কিহত ইমান ব্যস্ত হৈ আছিলোঁ, ভিডিঅ' আপোনালোকক দিব পৰা নাই। ব'লক আপোনালোকক মই দেখাই আছোঁ। এতিয়া মই আছোঁ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান RCTত এটা ছদিনীয়া প্ৰশিক্ষণ ল'বৰ বাবে আহিলোঁ। ইয়াত মোৰ লগতে আৰু যোৰহাটৰ কেইবাগৰাকীও বাইদেউ আহিছে। আমিনো এটা নতুনকৈ ব্যৱসায় কেনেকৈ কৰিম বা বেংকৰ পৰা লোন কেনেকৈ পাম বা ব্যৱসায় নতুনকৈ এটা আৰম্ভ কৰিবলৈ কেনেকৈ কি কৰিব লাগে সেইখিনি কথা শিকাব বুলি আমি ভাবি আহিছোঁ। আৰু খুব ধুনীয়াকৈ আমাক শিকাইছেও ছাৰহঁতে, বাইদেউহঁতে। বহুতখিনি শিকিব পাৰিলোঁ, বহুতখিনি বুজালেও খুব ধুনীয়াকৈ বুজালে। এয়া আমাক দাদাজনে চাহ যোগাৰ ধৰিছে। ইয়াত সম্পূৰ্ণ বিনামূলীয়া ট্ৰেইনিং ল'ব পাৰি। সকলো কামে কামে ব্যস্ত। এয়া বাইদেউ দুগৰাকী খুব ফূৰ্তিত আছে, খুব ভাল পাইছে। অৱশ্যে আমি গৃহিণী, তাৰ মাজতে সৰু সুৰা ব্যৱসায়ো কৰি থাকোঁ। তাৰ মাজতে ইমানকণ অকণমান সময় উলিয়াই প্ৰশিক্ষণটো ল'ম বুলি আহিলোঁ। তেওঁলোকে খুব ফূৰ্তিও কৰি আছে। মাজে মাজে সকলো ব্যস্ত, কিছুমান ফৰ্ম পূৰাইছে, তাৰপিছতে কিছুমান চেলফি লোৱাত ব্যস্ত আছে। তাৰপিছতে খুব ভাল লগা মুহূৰ্ত, ভালো লাগিলে। বাইদেউকেইগৰাকীক আমি একেলগে লগ পাই খুব ভাল লাগিলে। যদি আপোনালোকেও এইটো ট্ৰেইনিং ল'ম বুলি ভাবিছে, যোৰহাটৰ লগতে প্ৰায়বিলাক জিলাতে এইখিনি ট্ৰেইনিং দিয়া হয়, বিনামূল্যে দিয়া হয়। তাত পইচাৰ কোনো দৰকাৰ নাথাকে। খুব ভাল হয়। নিজে এগৰাকী ব্যৱসায়ী হোৱা, কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বিষয়ে বহুতখিনি বুজালে মেলিলে। তাৰপিছতে আমাক এটা খেল খেলিব দিলে। খেলখিনি আমি খুব ফূৰ্তিত কৰিলোঁ। পাছত অৱশ্যে বাইদেৱে বুজালে যে এই খেলটোৰ জৰিয়তে আমি এটা এটা ষ্টেপ কেনেকৈ নজনাকৈ গৈ থাকিব পাৰোঁ তাৰ বিষয়ে বহুতখিনি ক'লে বাইদেৱে। ভাল লাগিল। ইয়াৰ পিছতে আমাক এখন ফৰ্ম দিলে। ফৰ্মখন আমাক পূৰাব ক'লে ছাৰহঁতে। পূৰা লোনৰ কাৰণে বেংকত গৈ আমি লোন কেনেকৈ এপ্লাই কৰিব পাৰিম সেইখিনি ছাৰহঁতে বুজাই দিলে। পাওঁ নে নাপাওঁ সেইখিনি পিছৰ কথা, কিন্তু ফৰ্মখন পূৰাই থৈছোঁ। পাছৰ ভিডিঅ'ত আপোনালোকে দেখিব লোন পাওঁ নে নাপাওঁ। এয়া বাইদেউহঁতৰ মুখেৰে অকণমান আমি শুনি চাওঁচোন। ব'লক, খুব ধুনীয়াকৈ বাইদেউ দুগৰাকীয়ে কৈছে। নমস্কাৰ, মই ছদিনীয়া এটা RCTত এটা প্ৰশিক্ষণ লৈছিলোঁ আৰু প্ৰশিক্ষণটো লৈ খুবেই ভাল লাগিলে। আৰু এই আমাৰ শেষৰ দিন, 6 দিন হ'ল। শেষৰ দিন আজি যিহেতু চাৰ্টিফিকেট প্ৰদান কৰিব আৰু সকলোকে লগ পাই যথেষ্টখিনি ভালো লাগিল। আৰু যিখিনি আমি নজনা কথা সকলোখিনি শিকিব পাৰিলোঁ। বহুত কথা আমি আমাৰ নিজৰ কাৰণেও ভাল আৰু সেই আশাৰে পিছলৈ যাতে কিবা এটা কৰিব পাৰিম, নিজে ধৰক স্বনিয়োজন হৈ পিনে আৰু দুজনক যাতে সংস্থাপন দিব পাৰোঁ আৰু সেই আশা লৈ আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ সকলোকে। আৰু সকলোকে লগ পাই ভালো লাগিলে। আৰু পাছত আৰু ক'ত পাম, ক'ৰবাত দেখিলে যাতে আপোনালোক সকলোৱে মাতিব। আৰু মোৰ ক'বলগীয়া ইমানখিনিয়ে আছিলে। আৰু যদি ভাল লাগিলে কেতিয়াবা তেখেতে আপুনি মোক মাতিব। আৰু এখেতৰ চেনেলটো আপোনালোকে ফ'ল' কৰি দিব, যদি ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ছদিনীয়া প্ৰশিক্ষণৰ অন্তত আমাক ছাৰ বাইদেউসকলে একোখনকৈ মানপত্ৰ প্ৰদান কৰে।
খুব ভাল প্ৰশিক্ষণ হয়, ঋণ বুলি নহয়, নিজাকৈ ব্যৱসায় কৰিবলৈ হ'লে এনে এটা প্ৰশিক্ষণৰ খুব প্ৰয়োজন হয় বুলি মই ভাবোঁ। আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন ভিডিঅ'সমূহ পাবলৈ কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, বাই বাই।